আজিৰ দিনটো বহুত বিশেষ। 2 অক্টোবৰত আমি ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ জন্মদিন পালন কৰোঁ, যি আমাক সত্য আৰু অহিংসাৰ পথ দেখুৱাইছিল। এই একেই দিনতে আমাৰ পূৰ্ব প্ৰধানমন্ত্ৰী সততা আৰু সাধাৰণ জীৱনৰ প্ৰতীক লাল বাহাদুৰ শাস্ত্ৰীজীৰো জন্মদিন। লাল বাহাদুৰ শাস্ত্ৰীয়ে জয় জৱান জয় কৃষক বুলি অমূল্যবাণী দিছিল। একেলগে আজি বিজয়া দশমীৰো দিন, যি পাৱন উৎসৱে, যি পবিত্ৰ উৎসৱে অসুৰৰ ওপৰত সত্যৰ জয়ৰ বাৰ্তা দিয়ে। ইয়াৰ অৰ্থ হৈছে, বিজয়া দশমীৰ অৰ্থ হৈছে সত্য, সাহস আৰু নৈতিকতা সদায় বিজয়ী হয়। জুবিন গাৰ্গে নিশ্চয় ন্যায় পাব বুলি আমি বিশ্বাস কৰোঁ। আৰু আহক আমি গান্ধীজী, শাস্ত্ৰীজী আৰু জুবিন গাৰ্গৰ আদৰ্শ গ্ৰহণ কৰি দশমীৰ এই পবিত্ৰ দিনত নিজৰ জীৱনৰ বেয়া অভ্যাসবোৰ দূৰ কৰি দিওঁ। আৰু এই হ'ব সঁচা অৰ্থত শ্ৰদ্ধাঞ্জলি। জুবিন গাৰ্গৰ প্ৰতি আমাৰ শ্ৰদ্ধা, ভালপোৱা সদায় আছে, সদায় থাকিব। আৰু তেখেতক আমি অশ্ৰু অঞ্জলি যাচিছোঁ, তেখেতক শ্ৰদ্ধাৰে কৰিছোঁ, তেখেতৰ যেন শান্তি লাভ কৰে। নমস্কাৰ, ধন্যবাদ। সকলোকে বিজয়া দশমীৰ শুভেচ্ছা জনালোঁ।